তো গাইজ কেনে আছে আপোনালোক আৰু মই ভালে আছোঁ আৰু আপোনালোকক ভালে থকাটো বিচাৰোঁ আৰু আশা কৰোঁ সকলোৱে ভালে থাকক। খালি কি এটা বেলেগ কথা কওঁ, এই যে মাস্কখন আছে, মাস্কখন সকলোৱে এনেদৰে পিন্ধি ল'ব, কাৰণ এই মাস্কখনৰ কাৰণে কত কি হৈ আছে হয়তো আপোনালোকে বিশ্বাস নকৰিব। গুৱাহাটীত বৰ্তমান জনশূন্য হৈ গৈছে। গুৱাহাটীত বৰ্তমান মানুহ ওলাব ভয় কৰে। আপোনালোকক মই ৰাস্তা এটাৰ মানে ভিডিঅ' ক্লিপ এটা দেখাইছোঁ, আপোনালোকে চাই লওক এই ভিডিঅ' ক্লিপটো কেনেকুৱা, মানে এজন মানুহ নাই গুৱাহাটীত। অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাখিৰ স্তব্ধ জোনা, অন্ধ মনৰ বন্ধ কোঠা, হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ, মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়, দিশে দিশে চলে মৃত্যুৰ অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাখিৰ স্তব্ধ জোনা, অন্ধ মনৰ বন্ধ কোঠা, হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ, মুকুতি আজি এইটো ভিডিঅ' ক্লিপ হৈছে গুৱাহাটীৰ। আপোনালোকে বিশ্বাস নকৰিব, মানুহ এজন ওলাবলৈ ভয় কৰে আজিকালি, মানে ইমানেই দিগদাৰ হৈ গৈছে। আৰু দোকান পোহৰটো মুঠে নাই, গাড়ী চলা নাই, কিবা চলা নাই। এতিয়া মানুহে এই পেটটোত এতিয়া বৰ্তমান পেটত গাঁঠি দিব লগা হৈ গৈছে, এনেকুৱা পৰিস্থিতি হৈ গৈছে। এইবিলাক কাৰ ভুলৰ কাৰণে গম পাইছেনে? আমাৰ ভুলৰ কাৰণে। মানে আমি ভুল কৰি আছোঁ আৰু পস্তাব লগা হৈছে। মানে আমিও দুখীয়া, আৰু দুখীয়া মানুহবিলাকে খুবেই বেছি পস্তাব লগা হৈ আছে আমাৰ গুৱাহাটীখনত। সাধাৰণ কিবা এটা কাম কৰি আছোঁ, যদি এই কামটোক এৰি গুচি যাব লগা হয়, এতিয়া আৰু মানে ঘৰত বেকাৰ হৈ যাব লাগিব। ঘৰত বেকাৰ হ'লে খাম কি আমি? কথাটোহে না। চাওক, আৰু এটা কথা কওঁ, আপোনাৰ মোৰ কাৰণে মোৰ ঘৰখনৰ কিমান প্ৰয়োজন হয়তো ঘৰখনে ভালদৰে বুজি পায়, আমি বুজি নাপাম। আৰে আমাক মা দেউতাই যে সৰুতে শিকাইছিল পোহৰ পোহৰ পোহৰ, আৰু যে আমি কথাবিলাক শুনা নাছিলোঁ, সেই পৰিণতি আমি এতিয়া পস্তি আছোঁ, গম পাইছে না? এতিয়া আমি পস্তি আছোঁ। সেইদৰে চৰকাৰেও আমাক মাস্কখন পিন্ধিব দিছে, কিন্তু আমি নিপিন্ধোঁ। আমি নিপিন্ধোঁ। সেইদিনা এটা নিউজত দেখা পাইছোঁ, সি উত্তৰ দিছে মুখে মুখে, মানে কিয় নিপিন্ধোঁ, কি কৰিব বোলে, নিউজ চেনেলে কিবা বেছি দেখায়, আলবালাৰ এই মানে কথাগিলা সেনাই নহয়, গম পাইছে না? এতিয়া বৰ্তমান মানে গুৱাহাটীখনত বা আমাৰ অসমত বৰ্তমান মানে মৃত্যুৰ কিৰিলি উঠিছে। মানুহ মৰি পেলাই মানে মৰাৰ মানে হিচাপ নোহোৱা হ'ব ধৰিছে লাহে লাহে, গম পাইছে না? আৰু সেই পৰ্যায় পাইছে যেতিয়া ইটালী বা দিল্লীৰ দৰে যি নহ'ব তাৰ কোনো মানে নাই অসমত। খালি কি এই মাস্কখন পিন্ধিব টান পায়। আমাক সৰুতে মা দেউতাই পঢ়িব দিছিল, আমি গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু এতিয়া আমি কেনেকৈ পস্তাই আছোঁ কি ক'ম আৰু আপোনালোকক। বাৰু সেইটো বাদ দিয়ক, কিন্তু আমাক এতিয়া চৰকাৰখনে আমাক বেয়াৰ কাৰণে আমাক মাস্কখন পিন্ধিব দিয়া নাই, আমাক আইনগিলা বেয়াৰ কাৰণে কৰিব দিয়া নাই, গম পাইছেনে নাই? আমাক ভালৰ কাৰণে কৈ আছে, যি মাস্কখন ব্যৱহাৰ কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰা, তেতিয়া আমি সুস্থ সবল হৈ থাকিব পাৰিম। কিন্তু আমাৰ মানে একাংশই কথা নুশুনে। কিয় কথা শুনিব? যেতিয়া বাচাটো নকওঁ আৰু সেইবিলাক ক'ব নাপায় আচলতে, মই নকওঁ এইবিলাক। তো গাইজ প্লিজ মাস্কখন ব্যৱহাৰ কৰকহে, মানে নহ'লে মানে অসমখন শেষ হৈ যাব। মই আকৌ এবাৰ কৈছোঁ, আপোনাৰ আৰু মোৰ কাৰণে মোৰ ঘৰখনৰ কিমান প্ৰয়োজন
আপুনি বুজি নাপাব, মই বুজি নাপাম, কিন্তু মোৰ মা দেউতা ভাই ভণ্টি দাদা বাইদেউসকলে বুজি পাব মোৰ কিমান প্ৰয়োজন আছে যি ঘৰখনত, গম পাইছি না? সেইকাৰণে খালি মই এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ, মোৰ ভিডিঅ' বেছি মানুহে নাচায় মই সেইটো জানো, কিন্তু মোৰ যিকেইজনে চায় সেইকেইজনে যদি এখন টিপ কৰে, মোটামুটি 1-200 মানুহেতো মোৰ ভিডিঅ' চায়, সেই 1-200 মানুহে চালেই হৈ যাব, গম পাইছি না? 1-200 মানুহ চালে মোৰ মনটো ভাল লাগিব। আৰু যদি তাৰে যদি 50টা বা 20টা মানুহ যদি মাস্কখন ব্যৱহাৰ কৰে, বহুত মানে বহুত কৰোণাৰ পৰাই অলপ হাত সাৰিব পাৰিব। আৰু মই এটা কথা জানো, মই যে ভিডিঅ' বনাই আছোঁ আগদিন হ'লেও মই কিন্তু ছাকচেছ মই হোৱাটো সময়, কিন্তু হয়তো দেৰি লাগিব পাৰে, লাহে লাহে। আৰু মানুহ এটা পটকৈ ডাঙৰ নহয়, হয়নে নহয়? আমিতো মাৰ পেটতে চব শিকি অহা নাই, হয়নে নহয়? আৰু মোৰ ইউটিউব চেনেলটোৰ বৰ্তমান 110টা ছাবস্ক্ৰাইবাৰ হৈছে, আৰু কেইদিনমান পিছত আৰু হ'ব, হয়নে নহয়? তো গাইজ, কোনোবাই যদি ভাল পায় ভিডিঅ'টো, যদি মই বেয়া কথা কৈছোঁ ডিছলাইক মাৰিব, আৰু যদি ভাল কথা কৈছোঁ এটা লাইক মাৰি দিব। আৰু যদি কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এই ছাবস্ক্ৰাইবটোৰ কাৰণে বহুত প্ৰয়োজন, নহ'লে মানুহে গুৰুত্ব নেদে, গম পাইছি না? মোক ভাল পাব নালাগে, মোৰ চেনেলটোক অকণমান আপোনালোকে প্লিজ অকণমান ভাল পাব শিকক লাহে লাহে। আৰু মই জানো অসমত কিন্তু বহুত ভয়ানক পৰিস্থিতি হ'ব পাৰে, হ'বলৈ যাই আছে। আপোনালোকে আৰু কওঁ, ফল মূল সকলোৱে খাই থাকক, সুস্থ সবল হৈ থাকক, আম চাম খাই থাকক, তেতিয়াহে দেহত শক্তি পাব। আৰু আম কি খাবনো, আম আধা কেজি আনিলে 50 টকা, কেজি আনিলে 100 টকা, দাম চামগিলা অলপ বেলেগ ধৰণৰ হৈ আছে। চ' আমাৰ দৰে মানুহে আম খোৱা দূৰৰ কথা, বগৰী আধা কেজি কিনিও আনিব লগেও বল নাই, তথাপি আজি আনিলোঁ 1 কেজি, খাব লাগিব আৰু খাই থাকিব লাগিব, কাৰণ পৰিস্থিতি খুব বেয়াত দেখি যাই আছে। তো মই ৰিকুৱেষ্ট কৰিছোঁ, আম চাম কিবা কিবি খাই থাকক, তেতিয়া দেহাটো ঠিকে থাকিব। আৰু বিশেষ নকওঁ আপোনালোকক, মই এটাই কথা ক'ম, খালি কি মাস্কখন কিন্তু ব্যৱহাৰ কৰিব, নহ'লে মাস্কখনৰ কাৰণে কিছুমান মাস্ক আছে 10 টকা 5 টকা যি লয়, সেইগিলা মাস্ক ব্যৱহাৰ নকৰিব। চাৱনীৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো, দেহা খিৰখিৰাই গ'ল মই নাজানো, পেটলৈ ভাত নোযোৱা